হু ইজ দিস মিস্টার এডিশনাল এসপি কোনোবা চুৰ ডকাইত বিয়া মানুহ ৰেপিষ্ট কিবা কিবি যদি আমি পাওঁ আমাৰ কোড আছে লোৱাৰ কোড আছে হায়াৰ কোড আছে সুপ্ৰিম কোড আছে সদায় যজ্ঞ তৈজ্ঞ কৰা মানুহ সেই এনকাউণ্টাৰ শব্দটো আপোনাৰ মুখত কিলি আহিছে প্ৰথমে এপিচিচিৰ পৰা ছিনিয়ৰ স্পোক্স পাৰ্চন হিচাপে আৰু BTR কংগ্ৰেছ কোঅৰ্ডিনেশ্যন কমিটিৰ ইনচাৰ্জ হিচাপে আমি কোকৰাঝাৰ মিডিয়া সকলোকে নমস্কাৰ আন্তৰিক শুভেচ্ছা আৰু নমস্কাৰ যাচিছোঁ নমস্কাৰ আজি আমি ইয়াৰ কাৰণে আজি মিডিয়াত আহিব লগা হৈছে যে BTRত অৰ্থাৎ BTCত আজি বিজেপিৰ যে এখন মিছ শাসনৰ বাবে যিবোৰ ঘটনা ঘটি আছে সেইটো খুব নিন্দনীয় আমি ঘৃণা কৰোঁ আজি মই নিশ্চয় বয়সত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাকে মই সৰু হয় তেখেতক এডভাইচ দিবলৈ তেখেতক বুজাবলৈ আই এম নট ৰেডি কিন্তু আজি তেখেতক মই কয়েকটা কথা দি বুজাবলৈ মই চেষ্টা কৰিম পোনপ্ৰথমে CM ডাঙৰীয়া এই বাকী অসমত যেনিবা আপাৰ আসাম আছে মিডল আসাম আছে উজানি আসাম লোৱাৰ আসাম সেইবিলাক গোটেই ঠাইত কনচেনট্ৰেট কৰিলে ভাল আমাৰ BTRটো এখন 6 শিডিউল এটা ৰাজ্য হয় অটোনমাছ সেল্ফ ৰুল বুলি আমি গম পাওঁ তেখেত নিজৰ ঠাইত এৰি পেলাই আমাৰ BTRত কিয় আগৰ আউল ঠাউল লাগিব দিছে মিজোৰাম বৰ্ডাৰৰ প্ৰব্লেম চলি আছে মেঘালয় বৰ্ডাৰৰ প্ৰব্লেম চলি আছে নাগালেণ্ড বৰ্ডাৰৰ প্ৰব্লেম চলি আছে অৰুণাচল বৰ্ডাৰৰ প্ৰব্লেম চলি আছে এই প্ৰব্লেমবোৰক এতিয়া যদি আপোনাৰ সময় আছে ইয়াত সলভ কৰক মিটিং বহি অসমৰ এই বৰ্ডাৰ ইছ্যুটো আপুনি সলভ কৰা কিয় বাৰে বাৰে BTCত আহি আমাক আউল ঠাউল লাগি আছে কথাটো এনেকুৱা সেইটো মোৰ কোৱা কথা বুলি নহয় যেতিয়া নেকি NLFB সকলে চিজফায়াৰ কৰি আহিছে ভাৰত চৰকাৰৰ কথা পাতিবলৈ আহিছে একে ক্লিয়াৰ কথা টিকেট কৈছে যে আমি উগ্ৰপন্থী হ'বলৈ আকৌ ঘূৰি যোৱা নাছিল কিন্তু অসম পুলিচে আমাক ফুটিয়াই দিছে কোনোবা IG কোনোবা SP তেখেতক মানে মিছবিহেভৰ কাৰণে তেখেত জঙত গুচি যাবলৈ তেখেত সক্ষম হৈছে এতিয়া হয়তো যদি লজিকটো আমি ধৰোঁ ULB কোন হয় আজি সন্দেহ থাকিছে আমাৰ অসম প্ৰশাসনে ULB জন্ম দিছে নাকি কাৰণ আগৰ লজিকটো যিটো চাই তেনেহ'লে আমাৰ সন্দেহ আছে সন্দেহ কিয় নহয় এক নম্বৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজিৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বিৰাট ডাঙৰ বড়ো জাতিৰ বিৰুদ্ধে ভুল কৰিছে তেখেত সঁচাকৈ বড়ো জাতি ঘৃণা কৰে নেকি এক নম্বৰ ভুলটো একৰ্ড বড়ো জাতিৰ থাৰ্ড একৰ্ড শান্তি চুক্তি বুলি আমি শুনিছে শান্তি চুক্তি বুলি সকলোৱে বিশ্বাস কৰে কিন্তু ক'ত শান্তি চুক্তি হ'ল আজি ৰঞ্জন ডাঙৰীয়া জেলত আছিল তেখেত মেমৰেণ্ডামত এই কিবা ড্ৰাফটত একৰ্ডত কি আছে কি না আছে সেইটো চাবলৈ দিয়া নাই তেখেতক যেতিয়া মই গুৱাহাটীত আছে বড়োলেণ্ড গেষ্ট হাউচত মই চাইকং ডাঙৰীয়াক চাউৰাইগৰা ডাঙৰীয়াক ফোন কৰিছিলোঁ যে আপুনি ৰাজি আছে নেকি আমি চাইছোঁৱেই ড্ৰাফটত কি আছে একৰ্ডত একোৱেই নাই আপুনি চাইন দিব নালাগে তেতিয়া কৈছে মই একোৱেই পোৱা নাই কিন্তু দাদা এটা কথা আমি যদি চাইন নিদিয়াকৈ থাকে তেনেহ'লে বেলেগৰ লগত যদি চাইন কৰি আমি এৰি যাম আৰু আমাক সব জেলত ফাঁচি দিব সেইটোৱে কথাটো কৈ তেখেতক ভয় দেখুৱাই তেখেতক জবৰদস্তি আৰু এইটো মোৰ কোৱা কথা নহয় ৰঞ্জন ডাঙৰীয়া নিজে কৈছে মই আগতীয়াকৈ একৰ্ডত কি আছে কি নাই এইটো চাবলৈ পোৱা নাই আৰু আজিৰ দিনত আমাৰ মন্ত্ৰী উৰ্খাও বুঢ়া ডাঙৰীয়াও কৈছে যে ৰঞ্জন একে চকু মুজি বাই ক্লজিং হিজ আই হি জাষ্ট পুট দ্য চিগনেচাৰ সেইটো যদি আমি চাওঁ বড়ো জাতিৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বড়ো ঠাট একৰ্ডত কৰিছে আৰু আজিও আৰু একেবাৰে হাৰাহাতি খাই পেলাই বড়ো জাতি শেষ কৰিবলৈ চেষ্টা কৰিছে ইনকাউণ্টাৰ মাষ্টাৰ আমি আজি EGP চৰকাৰ যদি মনত আহে আমি প্ৰফুল্ল কুমাৰ মহন্তৰ কথাটো মনত আহে আৰু প্ৰফুল্ল কুমাৰ মহন্তৰ কথাটো যেতিয়া আহে তেতিয়া গুপ্ত হত্যা কথাটো আমাৰ মনত আহে হিমন্ত ডাঙৰীয়া আপুনি এজন ডক্টৰেট ডিগ্ৰী হোল্ডাৰ মানুহ আমি কিবা মেডিকেল ডক্টৰটো কোৱা নাই দেই আপুনি এজন বিৰাট জ্যেষ্ঠ মানুহ বুজিব পৰা মানুহ সদায় ধৰ্মৰ লগত লাগি থকা মানুহ আপুনি সদায় যজ্ঞ তৈজ্ঞ কৰা মানুহ সেই এনকাউণ্টাৰ শব্দটো আপোনাৰ মুখত কিলি আহিছে হাউ ডিড ইট কাম হোৱাই ইজ এনকাউণ্টাৰ কোনোবা দোষী মানুহ যদি পায়
কোনোবা চুৰ ডকাইত বিয়া মানুহ ৰেপিষ্ট কিবা কিবি যদি আমি পাওঁ আমাৰ কোড আছে লোৱাৰ কোড আছে হায়াৰ কোড আছে সুপ্ৰিম কোড আছে সেইবিলাক বিচাৰ কৰিবৰ কাৰণে তেখেতক আমি ৰাখিছোঁ আপুনি কোন হয় হু ইজ দিছ মিষ্টাৰ এডিচনেল এছপি হু ইজ দিছ সুৰজিত সিং প্ৰাণেশ্বৰ কিবা লাগে যে লয়াৰ মোৰ লগত বহি আছে তেখেত বিচাৰ কৰিব আপুনি কোন হয় কেপিটেল পানিছমেণ্ট ওই ভুই ভাৰি লৈ পেলাই ধানবাৰী খেতি পথাৰত জংঘলত লৈ পেলাই এনকাউণ্টাৰ কৰা একে জায়গার ক্রস ফায়ার বলে একে জায়গা তিনিটা গুলি লাগিছে হয়তো কেনেকা হল বড় জাতি দুঃখী আছে আজির সিএম ডাঙরিয়া হিমন্ত বিশ্ব শর্মা ডাঙরিয়া আমার বিশ্বাস একেবারে নাইকিয়া হয়ে গেছে সেই কারণে আপনাক এডভাইস দিছে ডাঙরিয়া মানুহ দুইটা বস্তু চাই কোনোবা নেগেটিভলি ফেমাস হবলৈ বিচাৰে কোনোবা পজিটিভলি ফেমাস হবলৈ বিচাৰে আপুনি এইটো ক'ব পাৰিব হিটলাৰ কেনেকা ফেমাস হৈছে মই এনেকা হওঁ কিন্তু আপোনাক মই আগতীয়াকৈ কৈছে যে আপুনি এজন ধৰ্মীয় মানুহ সদায় যজ্ঞ হোম যজ্ঞত বিশ্বাস কৰা পুৰোহিতক বিশ্বাস কৰা মন্দিৰক বিশ্বাস কৰা মানুহ কেনেকা এনকাউণ্টাৰ কি শব্দ হয় এইটো দেয়াৰ ইজ ন' ছাচ ৰুল আজি চাইছোঁ যে ইমান হাজাৰ পাব্লিক মানুহে কৈছে হয়তো ইউ উইল বি নহয় অ'কে সুৰজিত সিং প্ৰাণেশ্বৰ ডাঙৰীয়ে কৈছে সেইটো ক্ৰছ ফায়াৰত হৈছে সেইটো এনকাউণ্টাৰত হৈছে কেনেকা এনকাউণ্টাৰ হ'লে ইমান হাজাৰ ৰাইজবিলাক কৈছে এইটো ইউ উইল বি নহয় আপুনি কৈছে এক সপ্তাহৰ আগত এক্সটৰ্চনৰ খবৰ পাইছোঁ এজাহাৰো দাখিল কৰিছে এক সপ্তাহৰ আগত ইউ উইল বি জন্মই হোৱা নাছিল দেয়াৰ ৱাজ ন' ছাচ ইউ উইল বি just 2 days before ULB was declared but before the birth of ULB how come there is an extortion of ULB there is no logic therefore I would like to say Mr. Surjit Singh Paneshwar you cannot play with Bodosa. It is very ugly size. You go and see this widow, the woman, young widow woman with a beautiful smile is smiling. Kishuai hahi ase ekoi na jane teketor deuta kuniba mari pelale. Who is going to look after that widow? I would like to request Mr. Paneshwar Singh to go and fall down before the feet of that widow and koma khujiba je mui bhul korisa. লগতে আৰু আমি ক'বলৈ চেষ্টা কৰিম চাওক আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া কি কৈছে আজিলৈকে এই ফেক এনকাউণ্টাৰটো লৈ পেলাই তেখেত এটা কথাও ৰাইজৰ হৈ পেলাই কৰা নাই চাওক যি ঠাইত যে ইমান হাজাৰ মানুহবিলাক খালি ওলাইছে আৰু সকলোৱে কৈছে এইটো দিছ ইজ নট এনকাউণ্টাৰ দিছ ইজ ফেক এনকাউণ্টাৰ হি ৱাজ বিং এৰেষ্টেড আগতীয়াকৈ এৰেষ্ট কৰি থানাত প্ৰডিউচ কৰিছে তাক লৈ গৈছে অ'কে ক্ৰছ ফায়াৰ কেনেকুৱা ক্ৰছ ফায়াৰ হৈছে ইউ আৰ প্ৰশাসন আপুনি আৰু কি হয় জনসাধাৰণ জনতা জনাৰ্দনক ৰক্ষা কৰা আপোনাৰ দায়িত্ব সুৰজিত সিং প্ৰাণেশ্বৰ ডাঙৰীয়া এইটো আপোনাৰ দায়িত্ব এইটো আম মেন হয় এইটো চিভিলিয়ান হয় চিভিলিয়ানক ৰক্ষা কৰাটো আপোনাৰ দায়িত্ব আছিল এজনো আৰু কি আঘাত ছাৰপ্ৰাইজ হৈ আছোঁ প্ৰমোদ ডাঙৰীয়া ইয়াৰ বিষয়ে একোৱেই কোৱা নাই প্ৰমোদ ডাঙৰীয়া একোৱেই কোৱা নাই 8 মাহ 9 মাহ আগত BTR CM প্ৰমোদ বড়ো ডাঙৰীয়াই এপছুত মিটিং পাতি হাজাৰ এইবিলাক নিৰহ মানুহ আহিছিল একৰৰ পাছতো তেখেত কৈছিল যে BTR শব্দ ইমান ডাঙৰ আৰু এতিয়া BTR পাৱাৰ পাইছে যে আমি যদি কোনোবা DC কোনোবা SP কোনোবা এডিচনেল SP যদি বেয়া কাম কৰা আমি তেখেতক সাসপেন্ড কৰিব পাৰোঁ আমি তেখেতক ট্ৰান্সফাৰ কৰিব পাৰোঁ এতিয়া আপুনি কৰা You do the transfer. Why we need this kind of police? Kokazaror police department or ami বিশ্বাস কৰিব নোৱাৰে আমাৰ নিৰহ মানুহ তেখেত হত্যা কৰে তেখেত এনকাউণ্টাৰ কৰে আমি যদি পুলিচৰ প্ৰতি পুলিচৰ ওপৰত যদি নিৰ্ভৰ কৰিব নোৱাৰে আমি কাৰ প্ৰতি নিৰ্ভৰ কৰিম হ্যাঁ সেই কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়া আপুনি মাতিব লাগিব এই প্ৰাণেশ্বৰ ডাঙৰীয়াৰ এগেইনষ্টত আপুনি একশ্যনটো ল'ব লাগিব যদি নলয় তেনেহ'লে আমি ৰাইজ সকলে হাজাৰ ওলাই আহিব ধৰ্ণা দিব আমাক CBI এনকুৱাৰী লাগে আৰু আকৌ আমি তেখেতক ক'বলৈ বিচাৰিছোঁ যে আজিৰ দিনত যদি সেই দুজন ল'ৰাই NDBSৰ কেডাৰ আছিল প্ৰথম এক্সপ্লেনেশ্যনটো আমাৰ ৰঞ্জিত বসুমতাৰী আজিৰ যে ফৰেষ্ট মিনিষ্টাৰ তেখেত আচৰিত লজিক হয় NDBSৰ কেডাৰ ল'ৰাবিলাক এতিয়া মদ পাগলা হৈছে খাট কাটি খাট বিক্ৰী কৰিছে সেইদিকে ফৰেষ্ট মিনিষ্টাৰ হোৱাট ইজ দ্যাট লজিক হোৱাই ইজ দিছ ডিপ্ৰেশ্যন সেইকাৰণে ফেৰেংগা ডাঙৰীয়া ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া ইয়াৰ প্ৰতি তেখেত এক্সপ্লেইন কৰিব লাগে হোৱাই দিছ বয়জ আৰ হেপেনিং দিছ থিং
আৰু লগতে আমি এইটোৱে ক'বলৈ বিচাৰিছোঁ প্ৰমোদ বড়ো ডাঙৰীয়া আপুনি দুৰ্ভাগ্য ৰিয়েলি দুৰ্ভাগ্য ইউ আৰ মিষ্টেকেন বেছি দিন নাই আৰু বাই ইলেকশ্যনটো হাজাৰ হাজাৰ ৰাইজৰ আজি আপোনাৰ কাৰণে এপছুত লগত ওলাই আজি আপুনি যি হৈছে সেই হাজাৰ হাজাৰ ৰাইজবিলাকৰ কাৰণে আপুনি ডাঙৰ নেতা হৈছে আজি আপুনি হাজাৰ হাজাৰ ৰাইজৰ প্ৰতি একোই কথা নকয় আপুনি এজন পুলিচ অফিচাৰক ভয় কৰিছে নেকি why are you defending him speak openly সেইটো ফেক এনকাউণ্টাৰ বুলি হা ইলেকশ্যনটো আহি আছে ৰাইজসকলে আপোনাক ভোট নিদিব কিন্তু গোসাইগাঁৱত আছে তামোলপুৰত আছে ভৱানীপুৰত আছে এইটো কিন্তু খুব বেয়া হৈছে দুৰ্ভাগ্য আপোনাৰ কাৰণে সেইকাৰণে আমি ইমান আৰু ক'বলৈ নাযাম